বাইদেউ যদি সুধে কালি কিয় নাহিলি তই কি বুলি কবি? মই নহলে পেটৰ বিষ বুলি কম, তই কি বুলি কবি? ঐ মই নহলে সেই বুলি কম নেকি বাৰু? ঐ বাইদেউ গম পাই যাব নহয়, বেলেগ বেলেগকে কম আকৌ। সেইটো হয় পিছে। ঐ মই নহলে কাহৰ পানী লগা হৈছে বুলি কম। সেইটোৱে ভাল হ'ব, সেইটোৱে ভাল হ'ব। ঐ সোনকালে যাওঁ ব'ল, নহলে কোনোবা দেখিবলৈ গ'লে বাইদেউ লগাই দিব। বৈ বৈ বৈ। ঐ সোনকালে বাইদেউ খঙে উঠিব এতিয়া। ঐ ৰচোন, মই দেখোন যাবই পৰা নাই। ঐ গৈছো ৰ। বাইদেউ সোমাব পাৰোনে? আহা সোমাই আহ। ঐ তই কিন্তু প্ৰশ্ন কৰি নাহা বুলি কবি আকৌ দেই। হ'ব দে হ'ব। ঐ তহঁতে কি ফুচফুচাই আছ? টিউচন আহিবলৈ মন নাই হা? অকল কথা তহঁতৰ। নহয় মানে বাইদেউ কিবা পঢ়া কথাহে কৈছিলে। পিছে তহঁতি কালি কিয় নাহিলি? বাইদেউ কালি মানে মোক কাহ আৰু জ্বৰ হৈছিল, মই মানে উঠিবই পৰা নাছিলো। পিছে তই কিয় নাহিলি? বাইদেউ মোৰ মানে পেটৰ বিষ হৈছিল। তহঁত দুজনী ইমান বেমাৰ হয়নে? তহঁতক যে দিছিলে ঘৰত কৰিবলৈ প্ৰশ্নকেইটা, পিছে কৰিলি নাই? বাইদেউ মই কৰি আনিছো। ঐ তই নাই কৰা বুলি কম বুলি কৈছিলি। বাইদেউ গালি দিবলৈ মোক। মই ঘৰত কৰি আনিছো, তোক মই এনেই কৈছিলো। পিছে তই কৰিলি নাই? বাইদেউ মোৰ মানে কালি জ্বৰ পৰা মই লিখিবই নোৱাৰিলো। আজি তোক ৰাস্তাত দিম ৰ। শুন তহঁতক আজি কবিতা মুখস্থ ল'ম, আৰু নোৱাৰিলে গম পাৱই নহয়। আজি মৰিলো আৰু। বাইদেউ মোৰ মুখস্থ হৈ আছে। ৰঙিলী প্ৰথমতে তই গা। বাইদেউ মই আজি নেগাও নেকি, কাহি কাহি মোৰ ডিঙিটো বেয়া হৈ আছে। বাইদেউ মই লগতে আহিছো, দেখোন কহাই নাই। মিছা কথা ক'বলৈ আহিছ? গা সোনকালে গাছ নাই। টুইংকল টুইংকল লিটল ষ্টাৰ ৱাণ্ডাৰ। বাইদেউ ভুল আছে। ঐ কি ভুলকে গাছ? এমাহ হ'ব হ'লগে মুখস্থ দিব নোৱাৰিলি, অকল তহঁতৰ পাল মৰা। বাইদেউ মই কাইলৈ মুখস্থ কৰি আনিম ভালকে। পমিলি তই গা এতিয়া। বাইদেউ মই পাৰিম। টুইংকল টুইংকল লিটল ষ্টাৰ হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ আপ এবভ দ্য অলছো হাই লাইক এ ডায়মণ্ড ইন দ্য স্কাই। বা পাৰিছ দেই পাৰিছ। ৰঙিলী অকমান এটা শিকিব ন? একেলগে আহ একেলগে যাওঁ, তহঁতকতো মই একেই শিকাওঁ। তথাপিও নহয় তই ঘৰত একেবাৰে নপঢ় হয় নাই? বাইদেউ মোক ঘৰত কোনো শিকাই নিদিয়ে, এই চবেই শিকাই দিয়ে সেইকাৰণে তাই পায়। বাইদেউ মোক ঘৰত কোনো শিকাই নিদিয়ে, মই নিজেই পঢ়ো। তই যে আজি ৰাস্তাত পালি আৰু। বাইদেউ এইনো আজি পিটিব মোক। বাইদেউ এই এনেই কৈ আছে দেই। ঐ তহঁতি ইমান কাজিয়া কৰ নে? একেলগে আহ একেলগে যাওঁ, তথাপি ইমান কাজিয়া। শুন আজি টিউচনটো অলপ সোনকালে ছুটি দিম, কাৰণ আজি মোৰ মিটিং এখন আছে। আৰু আজি গৈ ঘৰত ভালকে পঢ়িবিগে, তোৰ কাৰণে পৰীক্ষা ল'ম। শুনিলি নাই? শুনিলো বাইদেউ। হ'ব ঠিক আছে বাইদেউ, মই ঘৰত ভালকে পঢ়ি আহিম। হ'ব ঠিক আছে, আজিলৈ হ'ব তেতিয়া। ঐ ৰ ময়ো যাম ৰ। ঐ তই মোৰ লগত নাহিবি যা, মই তোক নামাতো। বাইদেউ বা মিছা মিছা গালি খোৱালে, এতিয়া মাতিবলৈ আহিছে। দিম আজি আহ তোক। ঐ ময়ো যাম ৰ। ঐ তই মোৰ লগত নাহিবি, মই তোক নামাতো। মিছা মিছা বাইদেউৰ লগত গালি খোৱালি, এতিয়া মোৰ লগত আহিবলৈ আহিছ, অকলে যা। তই গম নাপাৱ নেকি আমাৰ ঘৰ ফালে ডাঙৰ ডাইনোছৰ এটা ওলাইছে? মই তোক ক'বলৈহে আহিছো। তইনো কেনেকৈ গম পালি? মিছা কথা ক'বলৈ আহিছ? নহয় কালি আমাৰ দেউতাই ফেচবুকত চাই আছিলে, মই মনে মনে পঢ়া টেবুলৰ পৰা শুনি আছিলো, তোক সেইকাৰণে কৈছো। তহঁতি ঘৰলৈ যোৱাই নাই মানে? নহয় মানে বাইদেউ মই ঘৰলৈ গৈ আছিলো নহয়, এই কৈছে কিবা ডাইনোছৰ ওলাইছে বুলি। বাইদেউ মই সঁচাই কৈছো, আমাৰ দেউতাই কালি চাই থাকোঁতে মই শুনিছো নহয়। এইবোৰ উৰা বাতৰিহে, এইবোৰ বিশ্বাস কৰে নেকি? হেই তহঁতি ঘৰলৈ যা। ছ'চিয়েল মিডিয়াৰ কথা বিশ্বাস কৰিলে তহঁতি মৰিলি আৰু। যা ঘৰলৈ যা। মানুহ গৈ চন্দাব লাগে, এইবোৰ কথা বিশ্বাস কৰে নেকি? হ'ব তেতিয়া যাওঁ বাইদেউ।